নমস্কাৰ ডিজিটেল জ্ঞান ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন আপডেট লৈ আহিছোঁ য'ত ছুপাৰভাইজাৰৰ এছিষ্টেণ্টৰ লগতে বহুতবিলাক ভেকেঞ্চি খালী হৈছে ইয়াৰ কাৰণে কোৱালিফিকেশ্যন অনলি এইচএছ পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব মিনিমাম কোৱালিফিকেশ্যন আৰু ইয়াত ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব ঘৰতে বহি আপোনাৰ নিজৰ মোবাইলৰ যোগেদি অনলাইন আবেদন কৰিব পাৰিব চ' ভিডিঅ'টো 2 মিনিট চাওক তাৰপাছতে 3 নম্বৰ মিনিটতে আপুনি এপ্লাই কৰিব পাৰিব ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে আৰু কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নহয় আৰু তেওঁলোকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট যদি চেনেলত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক যিহেতু এনেকুৱা ধৰণৰ আপডেট আপোনালোকে এই চেনেলটো অতি সোনকালে পাবলৈ আৰু যিটো আপডেটটো ওলাইছে 9টা ছুপাৰভাইজাৰ অফিচ এছিষ্টেণ্টৰ লগতে আদাৰ পোষ্ট খালী হৈছে যিটো ধেমাজি ডিষ্ট্ৰিক্টত খালী হৈছে আপোনালোকে চাব পাৰিব ছুপাৰভাইজাৰৰ কাৰণে 4টা ভেকেঞ্চি খালী হৈছে এইচএছ পাছ হ'লে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ 0 পৰা 1 বছৰ অৰ্থাৎ আপুনি ফ্ৰেছাৰ্ছ হ'লেও এপ্লাই কৰিব পাৰিব অফিচ এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে তাৰ কাৰণে কোৱালিফিকেশ্যন বিকম পাছ হ'ব লাগিব আৰু ইয়াত এক্সপিৰিয়েঞ্চৰ কোনো প্ৰয়োজন নাই থাৰ্ড আহিলে কালেকশ্যন মেনেজাৰৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু নেক্সট যেটো আছে সিকিউৰিটিৰ কাৰণে 4টা ভেকেঞ্চি আছে আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে মিনিমাম এইচএছ পাছ হ'ব লাগিব আৰু ইয়াত পেটো অলৰেডি কোৱা নাই আপোনালোকক আৰু ইয়াৰ কাৰণে যেটো এপ্লাই কৰিবলৈ একেবাৰে ইজি হয় আপোনাৰ যি ইমেইল আইডি আছে অৰ্থাৎ জিমেইল আছে জিমেইলৰ পৰা আপুনি এটা মেইল কৰিব লাগিব আপোনাৰ বায়োডাটাখন উইথ ফটো সিগনেচাৰে সৈতে আপুনি যিখন বায়োডাটা থাকে একচুয়ালি ফটো সৈতে পঠাব লাগিব যেটো nova+623262@yahoo.com আপুনি মেইল কৰিলে হৈ যাব আৰু কন্টাক্ট কৰি চাব পাৰে 8638197550 9957569720 সো এটো আসলে আপডেটটো ইমানেই আজিলে ধন্যবাদ